নমস্কাৰ, আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ভাৰতৰ কোনখন নদীৰ পাৰত কোনখন চহৰ অৱস্থিত সেই সম্পৰ্কে আলোচনা কৰিম। আগন্তুক পৰীক্ষাৰ বাবে এই ভিডিঅ'টো খুবেই প্ৰয়োজনীয় হ'ব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আপোনালোক নিশ্চয় উপকৃত হ'ব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনেবোৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে বাৰাণসী। বাৰাণসী আছে গংগা নদীৰ পাৰত আৰু ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। নেক্সটত আছে এলাহাবাদ। এলাহাবাদ আছে গংগা আৰু যমুনা নদীৰ পাৰত আৰু ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ গংগা আৰু যমুনা নদীৰ পাৰত এলাহাবাদ চহৰখন অৱস্থিত। নেক্সটত আছে আগ্ৰা। আগ্ৰা আছে যমুনা নদীৰ পাৰত আৰু ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। আৰু গুৱাহাটী আছে, আমি সকলোৱে জানো, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু ৰাজ্যখনৰ নাম অসম। নেক্সটত আছে হৰিদ্বাৰ। হৰিদ্বাৰ আছে গংগা নদীৰ পাৰত আৰু ৰাজ্যখনৰ নাম হৈছে উত্তৰাখণ্ড। অযোধ্যা। অযোধ্যা আছে সৰজু নদীৰ পাৰত আৰু ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ সৰজু নদীৰ পাৰত অযোধ্যা অৱস্থিত। আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাব, নতুবা নোট কৰি যাব, নহ'লে পিছত পাহৰি যোৱা যায়। গতিকে লগে লগে স্ক্ৰীনশ্বট মাৰি যাব। গতিকে বলক নেক্সটলৈ আগবাঢ়োঁ। কলিকতা আছে হুগলী নদীৰ পাৰত আৰু হুগলী নদী আছে পশ্চিম বংগত। নেক্সটত আছে লুধিয়ানা। লুধিয়ানা আছে শতদ্ৰু নদীৰ পাৰত আৰু ৰাজ্যখনৰ নাম হৈছে পাঞ্জাৱ। বদ্ৰীনাথ আছে গংগা নদীৰ পাৰত আৰু ৰাজ্যখনৰ নাম হৈছে উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ গংগা নদীৰ পাৰত বদ্ৰীনাথ আছে। নেক্সটত আছে শ্ৰীনগৰ। শ্ৰীনগৰ আছে জেলাম নদীৰ পাৰত আৰু ৰাজ্যখনৰ নাম হৈছে জম্মু আৰু কাশ্মীৰ। জম্মু আৰু কাশ্মীৰৰ ঝেলাম নদীৰ পাৰত শ্ৰীনগৰ অৱস্থিত। নেক্সট চুৰাট। চুৰাট আছে তাপ্তি নদীৰ পাৰত আৰু তাপ্তি নদী আছে গুজৰাটত। গুজৰাটৰ তাপ্তি নদীৰ পাৰত চুৰাট অৱস্থিত। নেক্সট সম্বলপুৰ। সম্বলপুৰ আছে মহানদীৰ পাৰত আৰু মহানদী ক'ত আছে? মহানদী আছে উৰিষ্যাত। একদম ইম্পৰ্টেণ্ট হয় এইবোৰ, প্ৰায়ে পৰীক্ষাবোৰত আহি থাকে, আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো। নেক্সটত আছে নাছিক। নাছিক আছে গোদাবৰী নদীৰ পাৰত আৰু গোদাবৰী নদীখন আছে মহাৰাষ্ট্ৰত। বিজয়ৱাড়া। বিজয়ৱাড়া আছে কৃষ্ণ নদীৰ পাৰত। কৃষ্ণা নদীৰ পাৰত আছে বিজয়ৱাড়া আৰু ৰাজ্যখনৰ নাম হৈছে অন্ধ্ৰপ্ৰদেশ। নেক্সটত আছে পাটনা। পাটনা গংগা নদীৰ পাৰত অৱস্থিত আৰু ৰাজ্যখনৰ নাম হৈছে, আমি সকলোৱে জানো, বিহাৰত পাটনা আছে। গতিকে নেক্সটলৈ আগবাঢ়োঁ। বৰেলী আছে ৰামগংগা নদীৰ পাৰত আৰু ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। গোৱালিয়ৰ আছে সম্বল নদীৰ পাৰত আৰু ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ। হায়দৰাবাদ আমি সকলোৱে জানো মুচি নদীৰ পাৰত আছে আৰু ৰাজ্যখনৰ নাম হৈছে অন্ধ্ৰপ্ৰদেশ। এক্সামত কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে, মই কেইটামান কুৱেশ্যন লৈ আহিছোঁ উদাহৰণৰ বাবে, আপোনালোকে চাই ল'ব। 1 নম্বৰ কুৱেশ্যনটো হৈছে, কোন নদীৰ পাৰত বাৰাণসী অৱস্থিত? উত্তৰ গংগা নদীৰ পাৰত। 2 নম্বৰ কুৱেশ্যন, ডিব্ৰুগড় কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ আমি সকলোৱে জানো, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। 3 নম্বৰ কুৱেশ্যনটো হৈছে, নাছিক কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ গোদাবৰী নদীৰ পাৰত। গোদাবৰী নদীৰ পাৰত নাছিক চহৰখন অৱস্থিত। 4 নম্বৰ কুৱেশ্যনটো হৈছে, সম্বলপুৰ কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ মহানদী। 5 নম্বৰ কুৱেশ্যনটো হৈছে, কলিকতা কোনখন নদীৰ পাৰত অৱস্থিত? যে কলিকতা চহৰখন কোনখন নদীৰ পাৰত আছে? উত্তৰ হুগলী নদীৰ পাৰত। গতিকে এনেধৰণৰ কুৱেশ্যনেই আহিব পৰীক্ষাবোৰত, অপশ্যন 4টা দিয়া থাকিব, আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'টোত মই লৈ আহিম ভাৰতৰ মঠ মন্দিৰসমূহৰ বিষয়ে। কোনখন মন্দিৰ কোনখন জিলাত অৱস্থিত বা কোনখন চহৰত অৱস্থিত সেই সম্পৰ্কে মই কিছু তথ্য লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে ধন্যবাদ।